নমস্কাৰ বন্ধুসকল, এই গুটিবিধ বাৰু চিনি পাইছেনে? এইবিধ হৈছে বৈজয়ন্তী গছৰ গুটি। এই গুটিবিধৰ পৰা বৈজয়ন্তী মালা প্ৰস্তুত কৰিব পৰা যায়। বৈজয়ন্তী মালা হৈছে ধৰ্মীয় শাস্ত্ৰ অনুসৰি এক বিশেষ ধৰণৰ পবিত্ৰ মালা, যি মূলতঃ হিন্দু ধৰ্মৰ ভগৱান বিষ্ণু আৰু শ্ৰীকৃষ্ণৰ সৈতে জড়িত। এই মালাবিধক বিজয়ৰ মালা নামেৰেও জনা যায় আৰু ইয়াক অশুভ শক্তি, নেতিবাচক শক্তি আৰু বেয়া চকুৰ পৰা ৰক্ষা কৰা বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় শাস্ত্ৰ অনুসৰি বৈজয়ন্তী মালা হৈছে বজ্ৰভূমিৰ পবিত্ৰ বৈজয়ন্তী গছৰ বীজৰ পৰা তৈয়াৰ কৰা এবিধ মালা আৰু এই বৈজয়ন্তী গুটিৰ পৰা তৈয়াৰী মালাবিধ ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয় আছিল বুলি ধৰ্মীয় শাস্ত্ৰ অনুসৰি জনা যায়। এই মালাবিধ ভগৱান বিষ্ণু, ৰাম আৰু শ্ৰীকৃষ্ণৰ পূজাৰ সময়ত ব্যৱহাৰ কৰা হয় বুলি ধৰ্মীয় শাস্ত্ৰ অনুসৰি পোৱা যায়। এই মালাবিধৰ উপকাৰিতাও আছে। এই মালাবিধ পৰিধান কৰিলে মন্দদৃষ্টি, নেতিবাচক শক্তি আৰু অশুভ শক্তিৰ পৰা সুৰক্ষা দিয়ে বুলি বিশ্বাস কৰা হয়। এই মালাবিধ জপ বা লক্ষ্মী মন্ত্ৰ জপ কৰাৰ বাবেও ব্যৱহাৰ কৰা হয়।